তোমাক পোৱাৰ আশা নকৰোঁ হেঁপাহ তোমাক চাবলৈ। জীৱনৰ চুটি গল্পৰ মাজতেই তোমাক সামৰণি মাৰিছোঁ। পাতনি মেলিছে নতুন অধ্যায়ৰ। নাই তাত অসন্তোষ অত্যাচাৰ, নাই কোনো প্ৰহাৰ নিৰ্যাতন নিষ্ঠুৰ অপকৰ্ম হিংসা। আৰম্ভ হ'ব জীৱনৰ নতুন অধ্যায়ৰ, য'ত থাকিব আদিৰ পৰা অন্তলৈকে ভালপোৱা অনুভৱ, ভাল লগা ছবি, স্মৃতি আৰু গৌৰৱ ব্যক্তিত্বৰ সন্মান। তোমাৰ সামৰণি চুটি প্ৰবন্ধৰ মাজতে পুনৰাবৃত্তি যে কেতিয়াও আশা নাই। তোমাক জীৱন অধ্যায়ৰ মাজত সাঁচি থোৱাৰ প্ৰয়োজন হাবিয়াস আৰু নাই। তথাপিও এটি ভুল স্বীকাৰ বুলি অভিহিত কৰাই চুটি গল্পৰ আধাৰত সামৰি থ'ম। জীৱন নামৰ উপন্যাসখনত সোঁৱৰাই তুলিম প্ৰিয়াৰ নাম, য'ত অন্তহীন হৈ পৰিব আমাৰ কাহিনীৰ আধাৰ। প্ৰতিটো অধ্যায়ত থাকিব কাহিনী আমাৰ।